নমস্কাৰ, ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ফুলকবি এটা, বিলাহী দুটা আৰু আলু এটা লৈ লৈছোঁ। তাৰপাছত মাছখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই নিমখ হালধি সানি গেছ জ্বলাই কেৰাহীত তেল গৰম হোৱাৰ পাছত বহাই দিছোঁ মাছখিনি ধুনীয়াকৈ। এয়া মই ফুলকবি আৰু আলুখিনি মই কাটি লৈছোঁ, কাটি পানীত ভিজাই থৈছোঁ। এয়া বিলাহীও লৈ লৈছোঁ কাটি। তাৰপাছত পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া, নহৰু, শুকান জলকীয়া, তেজপাত দুখিলা লৈ লৈছোঁ। নিমখ আৰু হালধি প্ৰয়োজন অনুসৰি দিম। এয়া মোৰ মাছখিনি ভজা হৈ গৈছে। মাছখিনি ভজাৰ পাছত এয়া কেৰাহীত তেল ৰৈ গৈছে। সেইখিনি তেলতে দুটা শুকান জলকীয়া দি দিছোঁ। তাৰপাছত এয়া তেজপাত দুখিলাও দি দিছোঁ। তাৰপাছত এইখিনি অলপ টাইম ভজাৰ পাছত পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। ভজাৰ পাছত কেঁচা জলকীয়া কেইটা কাটি থৈছিলোঁ, সেইকেইটাও মই দি দিছোঁ। তাৰপাছত এয়া চব্জিখিনি মই বহাই দিছোঁ। বহাই দি লৰাই দিছোঁ। গেছটো অলপ বহাই দি ভাজিম। অলপ টাইম সিজিবৰ কাৰণে ঢাকন মাৰি দিছোঁ। এয়া ঢাকনখিনি গুচাইছোঁ, চাওক সিজিছে প্ৰায়। অলপ টাইম ভজাৰ পাছত এয়া মই বিলাহীখিনি কাটি থৈছিলোঁ, বিলাহীখিনি দি দিছোঁ ইয়াতে। দি পেলাই দুইখিনি মিলাই দিম ধুনীয়াকৈ। অলপ টাইম ভাজিম। ভজাৰ পাছত এয়া মই হালধি দি দিছোঁ। হালধি আৰু নিমখ এইখিনি আন্দাজ কৰি দি দিছোঁ। দি পেলাই এইখিনি পুনৰ লৰাই দিম, অলপ টাইম ভাজিম। অলপ টাইম ভজাৰ পাছত অলপ জিৰা গুড়ি দি দিছোঁ, পেকেট জিৰা অলপ দি দিছোঁ। দি পেলাই এইখিনি পুনৰ লৰাই দিম। বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এইখিনি অলপ টাইম সিজিছে প্ৰায়, চাওক বিলাহীখিনিও ধুনীয়াকৈ হৈ গৈছে। অলপ টাইম সিজাৰ পাছত এয়া পানী মই দি দিছোঁ। পানীখিনি দি পেলাই অলপ উতলিবলৈ দিম। পানী অলপ মই বেছিকৈ দিছোঁ বাৰু। এয়া চাওক অলপ টাইম উতলিছে। উতলাৰ পাছত মই মাছ কেইপিচ দি দিছোঁ। দি পেলাই এইখিনি আকৌ উতলিবলৈ দিম। এয়া মাছ কেইপিচ দি দিলোঁ। তাৰপাছত অলপ সময় উতলাৰ পাছত মই এয়া নমাই দিম। অলপ টাইম উতলিব দিছোঁ। তাৰপাছত